নমস্কাৰ সকলোকে স্বাগতম জনাইছো মুক্তকণ্ঠ 24x7 অসমলৈ আৰু এই মুহূৰ্তত দিবলৈ ওলাইছো দিনটোৰ সংবাদ শীৰ্ষ সকলো ৰাজ্যক আন ৰাজ্যত আবদ্ধ শ্ৰমিকক উভতাই অনাৰ অনুমতি 2-4 দিনৰ ভিতৰত সকলো শ্ৰমিকক নিজ ৰাজ্যলৈ উভতাই নিয়াৰ আহ্বান বহিৰাজ্যত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকক লৈ ৰেল মন্ত্ৰীৰ ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বিগত 6টা দিনত 30খন শ্ৰমিক ৰেল চলাচল হৈছে ৰেল মন্ত্ৰী পীযুষ গোয়েলে জনালে এই কথা টেষ্ট কিটৰ অভাৱ দূৰ কৰিবৰ বাবে মন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশ সংকটজনক ৰোগীকে মুক্তিৰ পূৰ্বে কৰোনাৰ পৰীক্ষা কৰাটো প্ৰয়োজনীয় সাধাৰণ ৰোগীৰ ক্ষেত্ৰত এই পৰীক্ষা কৰাটো প্ৰয়োজনীয় নহয় এবাৰ নেগেটিভ ওলালে পুনৰ পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশনা কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কৰিব আলোচনা দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মিলিত হ'ব এই আলোচনাত বিয়লি 3 বজাত আলোচনাত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং যোগে কৰিব গুৰুত্বপূৰ্ণ আলোচনা কোভিড-19ৰ সংহাৰৰ মাজতে এটি ভাল খবৰ গুৱাহাটীৰ ডেন্টেল কলেজ হস্টেলৰ সকলো নমুনা নেগেটিভ পোৱা গৈছে চিকিৎসক ছাত্ৰী ডাক্তৰ দীপা ডেকাৰ দেহত ধৰা পৰিছিল কৰোনা পজিটিভ তাৰ পাছতেই পৰীক্ষা কৰা হৈছিল নমুনা মুঠ 71 গৰাকী হস্টেল আৱাসীৰ নমুনা পৰীক্ষা কৰা হৈছিল লগতে সমগ্ৰ অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে আজি এটি টুইট যোগে জনাইছে এই কথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিল কৰি দিয়া হল অসম ত্ৰিপুৰা চুৰাইবাৰী সীমান্ত ত্ৰিপুৰাত দৈনিক কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত উল্লেখ্য যে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বাদে বাকি সকলো যান বাহনৰ চলাচল বন্ধ কৰা হৈছে উল্লেখ্য যে ত্ৰিপুৰাত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 132 জনলৈ বৃদ্ধি পাইছে ৰাজস্থান গুজৰাটৰ পৰা অহা 85 জন ছাত্ৰক সৰুসজাইৰ কোৱাৰাণ্টাইন কেম্পৰ পৰা কৰা হ'ল মুকলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে সৰুসজাইৰ কোৱাৰাণ্টাইন কেম্পত উপস্থিত হৈ ছাত্ৰসকলক ঘৰলৈ যাবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে 14 দিন হোম কোৱাৰাণ্টাইনত থাকিব লাগিব শিক্ষাৰ্থীসকল ছাত্ৰসকলৰ হাতত লগোৱা হৈছে ষ্টাম্প বাহিৰলৈ ওলাই অহা দেখিলেই চিকিৎসা কৰ্মীক খবৰ দিয়াৰ আহ্বান মন্ত্ৰীগৰাকীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ পশু চিকিৎসক দেৱমোহন শইকীয়াক নিলম্বন কৰ্তব্যত গাফিলতি কৰাৰ বাবে কৰা হৈছে নিলম্বন পশুপালন মন্ত্ৰী অতুল বৰাই নিলম্বন কৰিছে চিকিৎসকগৰাকীক ইফালে কাজিৰঙাত গড় হত্যাৰ ঘটনাৰ পাছতেই হৈছে তীব্ৰ প্ৰতিক্ৰিয়া বন কৰ্মীৰ বিৰুদ্ধে ঘটনা গাপ দিয়াৰ চেষ্টাৰ অভিযোগ উল্লেখ্য যে দুৰ্বৃত্তই 2-3 দিন পূৰ্বে হত্যা কৰি কাটি নিছিল এটি গড়ৰ সৰ্গ 2019 চনৰ 1 এপ্ৰিলৰ পাছত প্ৰথমটো গড় হত্যাৰ ঘটনা পোহৰলৈ আহিছে কাজিৰঙাত কামৰূপ জিলাৰ বকুত লকডাউনৰ নীতি নিৰ্দেশনা অমান্য কৰাৰ উঠিছে অভিযোগ বিশেষকৈ বকু থানাৰ অন্তৰ্গত বকু বজাৰ সংলগ্ন বকু শনিবৰীয়া সাপ্তাহিক বজাৰ পথৰ সন্মুখত শাক-পাচলি ব্যৱসায়ীসকলে দৈনিক পুৱাতেই লকডাউনৰ নীতি নিৰ্দেশনা অমান্য কৰি শাক-পাচলিৰ বজাৰ পাতে বজাৰখনত শ মানুহ গোট খোৱাৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ব্যৱসায়ীসকলক মাৰধৰ কৰি খেদি পঠিওৱাৰ লগতে নীতি নিৰ্দেশনা মানি শাক-পাচলি বিক্ৰী কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ'ল যোৰহাট মাজুলী ফেৰী সেৱা যোৰহাটৰ দুগৰাকী মহিলাৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে শনিবাৰে নিশা পুনৰ 2 গৰাকী যোৰহাটৰ মহিলাৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰাৰ পাছত বন্ধ কৰি দিয়া হৈছে এই ফেৰী সেৱা নুমলীগড় কানাইঘাটৰ চিকিৎসক ৰাতুল বৰুৱাই গোলাঘাটৰ 9 জনকৈ কৰোনা পজিটিভ ৰোগীৰ চিকিৎসা সেৱাত জড়িত হৈ ৰোগীসকলক আৰোগ্য হোৱাৰ পাছত নিজেও হ'ল কোৱাৰাণ্টাইন শুভাকাংক্ষী আৰু অঞ্চলটোৰ ৰাইজে চিকিৎসকজনৰ এই সুন্দৰ পৰিৱেশৰ মাজত উষ্ম আদৰণি জনায় লগতে চিকিৎসক বৰুৱাই সকলোকে সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি সঘনাই হাত ধুবলৈ ৰাইজক পৰামৰ্শ জনায়